হে গাইছ আসসালামু আলাইকুম লগতে নমস্কাৰ সকলোকে বন্ধুসকল মোৰ চেনেলে আপোনালোকক সকলোকে স্বাগতম জনালো মোৰ এই নতুন ব্লগ লৈ তো বন্ধুসকল আজিৰ ব্লগটো মানে অলপমান বেলেগতকৈ বেলেগ হ'ব তো বন্ধুসকল আজিৰ ব্লগত আপোনালোকক মানে মোৰ লগত হ'ব আৰু ভূতৰ লগত হ'ব বহুত এটা ডেঞ্জাৰাছ কাহিনী আপোনালোকক কম আজি তো বন্ধুসকল আপোনালোকে ভিডিঅ' হেকলৈকে চাই থাকক আপোনাৰ গাঁৱৰ প্ৰথম শিঙিৰি উঠিব পাৰে এই ভিডিঅ'টো মানে আপোনালোকে হেকলৈকে চালে তো বন্ধুসকল মানে আপোনালোকে যোনে যোনে এতিয়ালৈকে ভাবি আছে যে এই পৃথিৱীখনত ভূত আছে নে নাই সঁচাকৈ ভূত আছে নে নাই তো এনেকুৱা কনফিউজন থাকিলে আপোনালোকে এই ভিডিঅ'টোত আপোনালোকে হেকলৈকে চালে অলপ হ'লেও আপোনালোকে গম পাব যে সঁচাকৈ পৃথিৱীখনত মানে ভূত আছে নে নাই তো বন্ধুসকল বলক আমি বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো আমি পটাপট আৰম্ভ কৰি দিওঁ সো গাইস মানে ঘটনাটা ক'ব গ'লে এতিয়া মনত অলপমান মানে ভয় ভয় ফিলিংছ আহে তো গাইস মানে সঁচাকৈ মানে মোৰ কাৰণে মানে অলপমান ডেঞ্জাৰাছ ঘটনাটা আছিল তো গাইস মানে মই তেতিয়া আছিলোঁ ক্লাছ যেতিয়া ঘটনাটো ঘটিছিল তেতিয়া মই আছিলোঁ ক্লাছ 10ত মানে এইটো ক্লাছ 10ৰ ঘটনা হয় তো 2013 আৰু মই মেট্ৰিকটো পাছ কৰিছোঁ তো গাইস মানে সেদিনা ৰাতি কি হৈছিল মানে সেদিনা ৰাতি আছিল 8:30 মান বাজিছিল আৰু তেতিয়া মই মোৰ ঘৰতে মানে টেবুলত বহি মানে পঢ়ি আছিলোঁ আৰু তেতিয়াৰ সময়ত মোৰ ঘৰত কোনো ধৰণৰ কাৰণ নাছিল মোৰ ঘৰত আৰু মই এটা হাৰিকেলৰে মানে বহি পঢ়াটো পঢ়ি আছিলোঁ তেতিয়া মানে হঠাৎ মানে পঢ়ি থকাৰ অৱস্থাতে হঠাৎ মানে মোৰ খুৰীয়ে মোক মাতিলে তো সিহঁতে মোৰ নাম ধৰি মোক মাতিলে আৰু সিহঁতৰ ওচৰলৈ মই গৈছোঁ মই সিহঁতক ক'লোঁ যে কি হ'ল তো সিহঁতে মোক ক'লে যে এজন মানুহে মানে সিহঁতে ৰাস্তাটো পাহৰি মানে মোৰ টিউবৱেলৰ পাৰত আহিছে মানে বাথৰুমৰ ওচৰত মানে কলগছ আছিল তাতে আহিছে মানে সিহঁতে মানে ৰাস্তাটো পাহৰিছে তো সিহঁতক আগবাঢ়ি দিয়া ৰাস্তালৈকে তো মই ভাবিলোঁ যে ঠিকে আছে তো মই ঘৰৰ পৰা হাৰিকেলটো লগত লৈ মানে সিহঁতৰ মানুহজনৰ লগত গৈ আছোঁ মানে গৈ থকাৰ সময়তে মোৰ মনত হঠাৎ এটা ডাউট আহিল যে এইজনে মানুহ হয় না সিহঁতে ভূতে মানে মোৰ লগত অলপ মোৰ মনৰ ভিতৰত অলপমান ডাউট আহিবলৈ ধৰিলে আৰু মই লাহে লাহে গৈ আছোঁ মোৰ মনৰ ভিতৰত মানে বহুত বেছি মানে সন্দেহ হৈ গ'ল ডাউট আহি গ'ল যে সিহঁতে মানুহ নহয় সিহঁতে এটা মানে যিকোনো মানে এটা ভূত হ'ব মানে পূৰা ৰাতিটো পূৰা আন্ধাৰ আছিল তেতিয়া মানে মোৰ মনত এনেকুৱা এটা ফিলিংছ আহি গৈছে আৰু মই মনে পূৰা ভয় তো আৰু অলপমান ভাবি আছিলোঁ যে সেই নহ'ব পাৰে বা আকৌ মানে বেছিকৈ ভাবোঁ যে হয় এইটো ভূতে সঁচাকৈ ভূতে হয় তো এনেকৈ ৰূপ লৈ আহিছে নেকি তো মই গৈ আছোঁ হঠাৎ আৰু এনেকুৱা ভাবি থাকোঁতে কি হ'ল হঠাৎ মোৰ হাৰিকেলটোৰ যিটো জুইটো আছিল হঠাৎ মানে এইটো অফ হৈ গ'ল তেতিয়া আৰু মোৰ মনত কি হ'ল মানে আৰু সঁচাকৈ বহুত বেছি ভয় লাগি গ'ল থকাৰ সময়ত মানে লাহে লাহে গৈ আছোঁ আৰু সিহঁতে মানে মোৰ পিছে আহি আছে আৰু মই সিহঁতৰ আগে গৈ আছোঁ তো গাইজ গৈ থকাৰ সময়তে মানে এনেকুৱা মানে বহুত মানে মোৰ বেয়া লাগি আছে বহুত ডাউট হৈ আছিল যে সিহঁতে সঁচাকৈ এজন মানুহে ভূতেই হ'ব এইটো কেনেকুৱা মানুহ মানে হয়তো মানুহৰ ভেষ লৈ আহিছে ৰূপ লৈ আহিছে তো গাইজ এনেকুৱা মানে ভাবি থাকোঁতে মানে মই ৰাস্তাটো পাই গ'লোঁ আৰু মই ৰাস্তাৰ সোঁফালে গৈছোঁ আৰু সিহঁতে ইফালে আছে তো মই ভাবিলোঁ যে ৰাস্তাটো ইয়াতে আছে সিহঁতে মানে ৰাস্তাৰ কাষত আহিলে সিহঁতক মাতি মই ৰাস্তাটো তুলি দিম সিহঁতে যাব তো সিহঁতে কি কৰিলে মানে ৰাস্তাটো এৰি মানে মোৰ ওচৰলৈ আহিলে মানে ডাইৰেক্ট এনেকৈ আহিলে মোৰ ফালে এনেকৈ আহিলে মোৰ চকু সিহঁতৰ চকু মানে এক তো অহাৰ পিছত মানে মোৰ এনেকুৱা ভয় লাগি গ'ল আৰু মই ডাইৰেক্ট মানে চিৎকাৰ দিয়াৰ পিছত তো 2-এজন মানুহে মানে আহি গ'ল আৰু মোৰ গাঁৱৰে 2-এজন মানুহ আহি গ'ল আৰু মোৰ খুৰীটো আহি গ'ল তো কি হ'ল তো মই ক'লোঁ যে এনেকুৱা ঘটনা তো সিহঁতক মানে চাই মই ভয়ে খাইছোঁ সিহঁতে মোৰ ফালে আহিছে এনেকৈ তো সিহঁতে ক'লে এই নহয় দেই এইটো যে বেলেগৰ কি দেউতাক হয় তো সিহঁতে এনেকুৱা নহয় কয় এনেই ভয় খায় নেকি তো এনেকৈ মোক ক'ল তো সিহঁতে কি কৰিল আৰু এজন মানুহ বজাৰৰ পৰা আহি আছে সিহঁতৰ লগ কৰি ঘৰত পঠাই দিয়া হ'ল তো গাইজ এনেকুৱা এটা ঘটনা মোৰ লাইফত মানে এনেকুৱা ঘটিছিল মানে সন্দেহত মানে এনেকুৱা মানে মই সঁচাকৈ এজন মানুহক মানে ভূত বুলি ভাবি মই বহুত বেছি মানে ভয় খাইছিলোঁ তো গাইজ ভিডিঅ' চাই আপোনালোকে অলপ হ'লেও মানে গম পাইছে যে ভূত সঁচাকৈ মানে পৃথিৱীত আছেনে নাই মানে মানুহে কেনেকৈ মানে ভয় খায় তো ভূত নাই বুলি ক'লে সঁচাকৈ মানে এইটো মানে ভুল হ'ব ভূত আছে আৰু বহুতেই মানুহ মানে কি সন্দেহত মানে ভূতটো ভাবি লয় সন্দেহ কৰি মানে সিহঁতে ভয় খায় তো মানে বহুতে নাখায় আৰু বহুতে খায় তো কথাটো এনেকুৱাই মানে আপোনাৰ তেতিয়াৰ সময়ত কি কৰিছিলোঁ মই মানে ভূতৰ চিৰিয়েলবিলাক সঁচাকৈ মানে বেছিকৈ চাইছিলোঁ তাৰ কাৰণে সেইদিনা মই সন্দেহটো বেছি কৰিছিলোঁ আৰু ভয়টো খাইছিলোঁ তো গাইজ এনেকুৱা পৰিস্থিতি মানে
মোৰ লগত এতিয়ালৈকে হোৱা নাই যে কোনো ধৰণৰ ভূত চুতৰ পালাত মই পৰিছিলোঁ তো সঁচাকৈ মই এতিয়ালৈকে দেখা নাই আৰু দেখা নাই যদিও নাই বুলি ক'লে ভুল হ'ব ভূত আছে পৃথিৱীখনত ভূত আছে নথকা বুলি নহয় আছে আৰু মানে প্ৰায় মানুহে বেছিভাগ মানুহে মানে কি সন্দেহতে মানে ভয় খায় তো এনেকুৱা ঘটনা মোৰ লগত এটা ঘটিছিল তো গাইজ তো এনেকুৱা এটা বহুত দিনৰ ঘটনা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ সো গাইজ বহুত দিনৰ এটা সৰু এটা ঘটনা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ প্লিজ আপোনালোকে মানে ভিডিঅ' এটা লাইক কৰি দিব আৰু চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত কাষত থকা বেল আইকনটো মানে অন কৰি দিয়াৰ পিছত কি কৰিব ভিডিঅ' অলপমান শ্বেয়াৰ কৰি দিব প্লিজ 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 গাইজ তো আজি ইয়ালৈকে বাই 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 বাই